বন্ধুসকল, আজি এটা সুন্দৰ কাহিনী লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ কাহিনী শেষ উপহাৰ। ফুলশয্যাৰ নিশা। মনত বহুত ৰঙীন সপোন লৈ কৰবীয়ে বিচনাখনতে বহি তেওঁলৈ বুলি অপেক্ষা কৰি আছে অধীৰ আগ্ৰহেৰে। সময় তেতিয়া 11টা বাজি পাৰ হৈছে। লাহে লাহে তাইৰ চিলমিল টোপনি আহিব ধৰিলে। কাৰণ এই দুদিন তাইৰ বিয়া বুলি যথেষ্ট কষ্ট হৈছিল। তথাপিও তাই সকলো কষ্ট আওকাণ কৰি অপেক্ষা কৰি আছে তেওঁৰ বাবে যুগ্ম জীৱনৰ প্ৰথম ৰজনী পাৰ কৰিবৰ বাবে। বিভিন্ন চিন্তাবোৰ মনত ভাহি থাকোঁতেই লাহে লাহে নয়ন সোমাই আহিল ৰুমৰ ভিতৰলৈ। তেওঁৰ আগমনত তাইৰ হৃদয়ত এক অবুজ আনন্দৰ জোৱাৰ উঠিল। সেয়ে লাজৰ উৰণিখন ভালকৈ টানি তাই টোপনিৰ ভাও জুৰিলে। নয়ন লাহেকৈ আহি বিচনাখনতে বহি পৰিল। কোনো ধৰণৰ সাৰসুৰ নাই। সময়বোৰ এইদৰেই পাৰ হ'ল। কৰবীৰ উশাহবোৰ ক্ৰমে ঘন হ'ব ধৰিছে আৰু এক অবুজ অভিমানত তাই মুখখন ফুলি উঠিছে। নয়নৰ তাইৰ প্ৰতি কোনো আগ্ৰহ নেদেখি তাইয়ে উঠি বহিল। তাৰ পিছত নয়নৰ কান্ধত হাতখন থৈ তাই লাহেকৈ সুধিলে, আপোনাৰ টোপনি অহা নাই? কিন্তু তাৰ পৰা কোনো ধৰণৰ উত্তৰ নাপালে তাই। মোক আপোনাৰ পচন্দ হোৱা নাই নেকি? তাইৰ প্ৰশ্নত নয়ন জাঙুৰ খাই উঠিল আৰু ক'লে, ঘেণ্টা হৈছে। এসোপামান মেকআপ কৰি উঠি 10 বিধ অলংকাৰ পিন্ধিলেই সুন্দৰী বুলি নকয়। মনত প্ৰচণ্ড দুখ থাকি গ'ল। মোৰ পৰিয়ালক বিয়াত ৰাজি নহওঁ বুলি ক'বলৈ নোৱাৰিলোঁ। সেয়েহে তোৰ দৰে এজনী মোৰ গলত ওলমিবলৈ পালে। এতিয়াৰ পৰা তই তোৰ মতে থাকিবি, মই মোৰ মতে থাকিম। চঞ্চলতাৰ গ্ৰাসত ককবকাই থকা নয়নৰ এনে ব্যৱহাৰত তাইৰ সমস্ত সপোন নিমিষতেই থানবান হৈ গ'ল। কৰবীয়ে আৰু তাক একো প্ৰশ্ন নকৰিলে। নিমিষতে তছনছ হৈ যোৱা সপোনবোৰ বুকুতে সামৰি অশ্ৰুসিক্ত নয়নেৰে শুই পৰিল নিদ্ৰাৰ কোলাত। নয়নৰ এতিয়াই বিয়া পতাৰ ইচ্ছা একেবাৰেই নাছিল। শিক্ষা সামৰি 6 মাহমানৰ আগতে চাকৰি পাইছে। ডেকাকালৰ জীৱনটো উপভোগ কৰিব নাপাওঁতেই মাক দেউতাকৰ বাধ্যত বিয়া পাতিবলগীয়া হ'ল। আৰু সেইবাবেই তাৰ প্ৰচণ্ড খং। পিছদিনাখন ৰাতিপুৱাই সি অফিচত বৰ জৰুৰী প্ৰয়োজন হৈছে বুলি কৈ গুৱাহাটীলৈ গুচি গ'ল। তাৰ পিছত তাৰ ফোনটো বেয়া হোৱা বুলি খবৰ দি ছুইচ অফ কৰি থৈ দিলে। তাৰ পিছত আৰু কোনো ধৰণৰ খবৰ নাই। এইদৰে এসপ্তাহ পাৰ হ'ল আৰু নয়ন ঘৰলৈ আহিল। সি আহিয়েই দেখিলে তাৰ আপদটো মাকৰ ঘৰলৈ গুচি গৈছে। তেতিয়া তাৰ মনটো আনন্দত নাচি উঠিল। কিন্তু কেইদিনমানৰ পিছত দেখিলে যে সি কুলক্ষণী বুলি ভবা ছোৱালীজনী আহি আকৌ তাৰ ঘৰত হাজিৰ। এনেদৰে প্ৰতি ৰাতি তাইৰ সৈতে সৰু সৰু কথাতে কাজিয়া কৰিব ধৰিলে। নয়নৰ এটা পুৰণি অভ্যাস। আঁঠুৱাখন নিজে নতৰিলে তাৰ শান্তি নালাগে আৰু টোপনি নাহে। কিন্তু এতিয়া প্ৰতিদিনে কৰবীয়ে আঁঠুৱাখন প্ৰথমেই তৰি দিয়ে। এদিন মাজৰাতি কৰবীয়ে নয়নৰ কাণত জোৰকৈ ক'বলৈ ধৰিলে, ঐ শুনাচোন, কোৱা না, তুমি মোক ভাল পোৱানে? মাজৰাতিখন তাইৰ এনে ব্যৱহাৰত চকুটো ডাঙৰ কৰি ডাঠ মুখ চেপি সি ক'লে, একমাত্ৰ তোক নহয়, তোৰ লগতে মায়ে বাপেৰে তোৰ 14 গোষ্ঠীকো মই ভাল পাওঁ। আৰম্ভ হ'ল আক্ৰমণ প্ৰত্যাক্ৰমণ। এই ৰাতিখন তাৰ কাজিয়া কৰাৰ ইচ্ছা একেবাৰেই নাই। সেয়ে সি বাথৰুমলৈ গ'ল। হঠাৎ বাথৰুমৰ ভিতৰৰ পৰা তাৰ মোবাইলটো ৰিং হোৱা শব্দ শুনিলে। ৰাতিখন কোনে ফোন কৰিলে বুলি লৰালৰিকৈ বাহিৰলৈ ওলাই ফোনটো হাতত লৈ চালে। তেতিয়া তাই হাঁহি হাঁহি ক'বলৈ ধৰিলে, মই কল কৰিছোঁ তোমাক বাথৰুমৰ পৰা বাহিৰলৈ আনিবলৈ। তাইৰ এনে পাগলামিবোৰ দেখি নয়নে হাতজোৰ কৰি ক'লে, মোক মাফ কৰি দে তই, মোৰে ভুল ঐ, হ'ব আৰু মোক শুবলৈ দে। লাহে লাহে সময়বোৰ পাৰ হ'ব ধৰিলে। এদিনাখনৰ কথা।
প্ৰাকৃতিক সৌন্দৰ্যৰ লীলাভূমি গোলাঘাটৰ চাহ বাগানৰ ফালে নয়ন কিবা কামত যাবলগীয়া হ'ল। নয়নে গাড়ী চলাই বাগানৰ সৌন্দৰ্য উপভোগ কৰি গৈ আছে। হঠাৎ তাইৰ ফোন আহিল। ঐ শুনা, মোৰ বাবে 1 কেজি ধুনীয়া চাহপাত লৈ আনিবা। সি একো উত্তৰ নিদি ফোনটো কাটি দিলে। সি মনে মনে ভাবিলে, কোন ছোৱালীয়ে গিৰিয়েকৰ পৰা চাহপাত খোজে? এনে অকৰা ঘৈণী মোৰ ভাগ্যতহে পৰেনে? কথাবোৰ ভাবি এটা তৃপ্তিৰ হাঁহি বাগৰি আহিল। এইদৰে দিনবোৰ আগবাঢ়িল। কেতিয়াবা যদি তাই তাক নিজৰ হাতেৰে ভাত খুৱাই দিবলৈ জোৰ ধৰে, আন কেতিয়াবা আকৌ একেলগে শুবলৈ জেদ ধৰে। এইদৰেই তাইৰ জোৰ কৰিয়ে নয়নৰ পৰা ভালপোৱাবোৰ আদায় কৰিব ধৰিলে। ইফালে নয়ন গুৱাহাটীৰ অফিচলৈ যোৱাৰ সময় আহি পৰিছে। সি আনন্দৰ মনেৰে কৰবীক ক'লে, মই আৰু এসপ্তাহৰ পিছত যামগৈ, তেতিয়াহে যদি তোৰ পৰা শান্তি পাম। তাৰ পৰা এনে অপ্ৰত্যাশিত খবৰটো পাই তাইৰ হৃদয়খনে কান্দি উঠিল। তাই চলচলীয়া হৈ পৰা চকুজুৰি চাদৰৰ আঁচলেৰে মোহাৰি নয়নক ক'লে, এই সপ্তাহটো মোক দিয়ক প্লিজ। তেতিয়া নয়নে ক'লে, প্ৰতিদিন তোৰ ওপৰত কৰোণা কৰা মোৰ পক্ষে সম্ভৱ নহয়, কিন্তু এইবাৰেই শেষ। এসপ্তাহৰ পিছত সি গ'লগৈ। তাই মাথো অশ্ৰুসিক্ত নয়নেৰে চাই ৰৈছিল নয়ন যোৱাৰ বাটেৰে। এইদৰে 2 মাহমান পাৰ হ'ল। এদিন তাই নয়নক ফোন কৰি ক'লে, ডাক্তৰে কৈছে সুখবৰ আহিছে। কৈয়ে লাজতে তাই ফোনটো কাটি দিলে। তাইৰ পৰা অকল্পনীয় খবৰটি পোৱাৰ লগে লগে নয়ন 1 সপ্তাহৰ ছুটীলৈ ঘৰলৈ গুচি আহিল। নয়নক পাই তাইৰ হৃদয়খন আনন্দেৰে ভৰি পৰিল। নিবিড় পৰিচৰ্যাত ৰাখিবলৈ ল'লে তাইক। যিয়েই নহওক কিয়, হ'বলগীয়া সন্তানটোতো যিহেতু তাৰেই। এই ভাবি তাইক একো কাম কাজ কৰিবলৈ নিদিয়া হ'ল। তাৰ এনে ব্যৱহাৰত কৰবীৰ হৃদয়ত আনন্দৰ বন্যা বব ধৰিলে। এদিন শেষ ৰাতি হঠাৎ সাৰ পাই দেখিলে তাই নয়নক সাৱটি লৈ শুই আছে। সেইদিনা তাৰ এনে লাগিছিল যেন সি অলপ অলপকৈ তাইক ভাল পাবলৈ লৈছে। তাইৰ অবিহনে যেন সি জীয়াই থাকিব নোৱাৰে। পাৰ হোৱা সময়ৰ গতিত নয়ন এজনী কন্যা সন্তানৰ দেউতা হ'ল। ছোৱালীজনী বহুত সুস্থ, কিন্তু কৰবী একেবাৰেই সুস্থ নহয়, কাৰণ অতিৰিক্ত ব্লিডিং হৈছে, ৰক্তহীনতাত ভুগিছে তাই। তেতিয়া সি নিজেই তেজ দিলে। তাৰ হৃদয়খনে হাহাকাৰ কৰি উঠিল তাইক হেৰুৱাৰ ভয়ত। আৰু লাহে লাহে তাইৰ জ্ঞান উভতি অহাৰ পিছত নয়নক সুধিলে, মই বাচিমতো? বাচি থাকিলে তোমাৰ বুকুত মূৰ থৈ শোৱাৰ সুযোগ দিবানে মোক? আৰু যদি মৰি যাওঁ, তেতিয়াহ'লে কাকো তুমি বিয়া কৰিবলৈ নোৱাৰিবা। এতিয়াও তুমি মোৰ, মৃত্যুৰ পিছতো তুমি মোৰ। সি আৰু কান্দোন ধৰি ৰাখিবলৈ নোৱাৰিলে। সেইদিনা প্ৰথম তাইৰ দুহাতত ধৰি কৈছিল, তুমি প্লিজ মোক ক্ষমা কৰি দিয়া, মোক অকলশৰীয়া নকৰিবা কৰবী। নয়নৰ চকুৰ পানীবোৰ তাই নিজ হাতে মচি দি কৈছিল, তোমাক বহুত ভাল পাওঁ, কেতিয়াও তোমাক এৰি নাযাওঁ। ভগৱানৰ ওচৰত হাতযোৰ কৰি সিদিনা সি একমাত্ৰ তাইকেই বিচাৰিছিল। তাৰ বিনিময়ত হ'লেও তাইক ভাল কৰি দিবলৈ ভগৱানক কাতৰ প্ৰাৰ্থনা জনাইছিল। কিন্তু তাই নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে। অত্যাধিক ৰক্তক্ষৰণৰ ফলত কৰবীয়ে সকলোকে এৰি থৈ গুচি গ'ল কেতিয়াও উভতি নহাৰ দেশলৈ। তাইৰ প্ৰেমৰ চিনস্বৰূপে মাথো নয়নক দি গ'ল এটি মৰমৰ শেষ উপহাৰ। এটা কথা ঠিক যে কাৰোবাক যদি সহজেই ভাল পোৱা যায় আৰু পোৱাৰ পিছত যদি মূল্যহীন বুলি ভাবি গুৰুত্ব নিদিয়া হয়, তেন্তে তেওঁ হেৰাই যোৱাৰ পিছত তাৰ মূল্য অনুমান কৰিব পৰা যায়। যি মূল্য আৰু আপুনি বা মই গোটেই জীৱন বিচাৰিলেও পোৱা অসম্ভৱ। ধন্যবাদ বন্ধুসকল। কাহিনীটি শুনি কেনে পালে এবাৰ কমেণ্ট কৰি জনাব। এনেধৰণৰ কাহিনীৰ প্ৰতি যদি আপোনালোক আগ্ৰহী, তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰেৰণা যোগাব বুলি আশা কৰিলোঁ। ধন্যবাদ।